ধুবুৰী গোলগঞ্জত আৰক্ষীৰ অভিযানত সন্দেহজনক বাৰ্মিজ চুপাৰীসহ 3খন পিকআপ ভেন জব্দ, আটক 4 সৰবৰাহকাৰী। জব্দকৃত চুপাৰীসমূহ ধুবুৰীৰ পৰা বংগলৈ কঢ়িয়াই নিয়াৰ পথত গোলগঞ্জ আৰক্ষীয়ে জব্দ কৰে। গোলগঞ্জত উপ পৰিদৰ্শক আমিনুল হকৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান। অভিযানত 3খনকৈ সন্দেহজনক বাৰ্মিজ চুপাৰী ভৰ্তি পিকআপ ভেন সহ 4জনক আটক কৰা হৈছে। ধুবুৰী যোগামায়া ঘাটৰ পৰা AS18 AC 3173 AS17C 7711 আৰু AS17C 3437 নম্বৰৰ পিকআপ ভেনেৰে সন্দেহজনক বাৰ্মিজ চুপাৰী বংগলৈ কঢ়িয়াই নিয়াৰ পথত গোলগঞ্জত জব্দ কৰে। আনহাতে আৰক্ষীয়ে সাদ্দাম হুছেইন, মিণ্টু শ্বেখ, ৰহিম বাদশ্বাহ আৰু জালালুদ্দিনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গোলগঞ্জ থানাৰ উপ পৰিদৰ্শক আমিনুল হকৰ অভিযানত অঞ্চলটোত অবৈধ সৰবৰাহ আৰু অপৰাধ ক্ৰমে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, নিউজ 24 NE 24/7।